Hello guys, welcome back to the new vlog. আজি motor vlogging কৰিবলৈ মন গ'ল গতিকে ৰাতিপুৱা এতিয়া ওলাই আহিছোঁ motor vlogging কৰিবৰ কাৰণে একচুৱেলি এতিয়া গৈ আছোঁ মৰিগাঁৱৰ পৰা গুৱাহাটী ঠাণ্ডা দিন ৰ'দটো ওলাইছে গতিকে ৰ'দটো থকাৰ কাৰণে ভাল লাগিছে এতিয়া পাইছোঁহি মই মৰিগাঁৱৰ চাৰংবিলৰ পাৰত এইখন হৈছে মৰিগাঁও চাৰংবিল নেশ্যনেল গেমছ যেতিয়া হৈছিলে অসমত তেতিয়া গুৱাহাটীৰ পৰা ইয়াত আহিছিল খেলুৱৈবিলাক আৰু আমি চাইছিলোঁ তেতিয়া দুইটাৰ পাৰতে মানুহৰ ভিৰ হৈছিলে আৰু সেই বিলখনৰ মাজত ইটো পাৰলৈ যাবৰ কাৰণে আৰ্মিবিলাকৰ বোটবিলাক পাম দিয়া বোটবিলাকেদি দলং বনাই দিছিলে আৰু এতিয়া এয়া মাছ মাৰি আছে খুব ধুনীয়া পৰিৱেশ ঠাণ্ডা দিনত মটৰ ব্লগিং কৰিয়ে ভাল লাগে যেতিয়া ৰ'দটো ওলায় আৰু ঠাণ্ডা কাপোৰ পিন্ধি আজি গোটেই দিনটোত বহুত কাম আছে প্ৰথমতে বেলতলা যাম বেলতলাত গৈ দুটামান কাম কৰি জালুকবাৰী যাম তাতো দুটামান কাম আছে আৰু তাৰ পৰা আকৌ ঘূৰি মৰিগাঁও গুচি আহিম আৰু এইটো সন্ধিয়া হ'ব গতিকে আৰু সোনকালে ওলাব লাগিছিলে কিন্তু ইমান কুঁৱলী হয় আৰু ঠাণ্ডা গতিকে অকণমান দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ আৰু দিনটো প্ৰায় 2 কিলোমিটাৰমান দূৰতত এখন মই দলং দেখাম এইখন দলঙৰ বিশেষত্ব এটা কৈ আছোঁ মই আপোনালোকক কি বিশেষত্ব অলপ পিছতে আপোনালোকে গম পাব নিৰাপালুৰত গাঁও আৰু ইয়াতে সেই দলংখন আছে যাৰ বিষয়ে মই ক'ব বিচাৰিছোঁ ইয়াৰ পৰা এই ৰাইট চাইডে গ'লে আমি নাৰেংগী হৈ যাব পাৰিম মায়ং নাৰেংগী হৈ আমি গুৱাহাটী যাব পাৰোঁ কিন্তু আমি চিধা যাম আজি কাৰণ জাগিৰোড হৈ যাম গতিকে এই দলংখন পালোঁহি এই দলংখন হিতেশ্বৰ শইকীয়াৰ দিনৰে দলং বহুত সৰু ঠাইত দলং গতিকে এইফালৰ পৰা গ'লে সিফালে ৰখি দিয়ে গাড়ী আৰু সিফালৰ পৰা আহিলে এইফালে ৰখি দিয়ে আৰু এই ছাইডতে এখন দলং বনাই আছে আজি প্ৰায় 20 বছৰমানেই হ'ল চাগে কিন্তু আজিলৈকে সেই দলংখন নহ'লেই পষ্টকেইটাই কমপ্লিট নহ'ল এইবিলাক বস্তু চৰকাৰে মন দিলে ভাল আৰু বিশেষকৈ লোকেল বিধায়কবিলাকে এইবোৰ চৰকাৰক জনাব লাগে কাৰণ চৰকাৰটো চব চুকে কোনে কি হৈছে এইবোৰ গম নাপায় গতিকে স্থানীয় বিধায়কবোৰৰ এইবোৰ কাম হয় যে তেওঁৰ জিলাখনত সকলো কাম সঠিকভাৱে হৈছেনে নাই সেইটো চোৱা তেওঁৰ দায়িত্ব সেইখন দুৱাৰ সেইখন দুৱাৰ যোনখনৰ পাৰত অৰ্থাৎ এইখিনিত এই পথাৰখনতে মৰিগাঁও ঐতিহাসিক জোনবিল মেলা ইয়াতে হয় আৰু যেতিয়া হয় এই ৰাস্তাটো গ'লে গাড়ী আহিব নোৱাৰা হৈ যায় ইমান মানুহৰ ভিৰ ইয়াৰ পৰা যিমান দূৰলৈ দেখা পাইছে সিমান দূৰলৈকে এই মেলাখন হয় খুব ভাল লাগে পৃথিৱীৰ একমাত্ৰ মেলা যোনখনত টকাৰ প্ৰচলনটো নহয় আৰু বস্তুৰ আদান প্ৰদানটো হয় এইখনে ফ্লাইঅভাৰ বনাই আছে কিন্তু যিদৰে এতিয়া গাড়ী লাইন দেখিছোঁ এনেকুৱা লাগিছে ট্ৰেইন ৰাস্তা বন্ধ যেন লাগিছে ট্ৰেইন গেটটো ৰেল গেটো দাঙিছে আৰু আমিও গৈছোঁ আৰু হাইৱেটো উঠিলোঁ যোনফালে আহি আছোঁ এইফালে এতিয়া গুৱাহাটী আৰু যদি এইটো ৰাস্তাত নাহি আমি অপজিট চাইডে গ'লোঁ তেতিয়া নগাঁও আৰু সেইফালে গ'লে আমি নগাঁও পেপাৰ মিলটো পাওঁ এটা বিখ্যাত ইণ্ডাষ্ট্ৰি আছিল পেপাৰ মিল নগাঁও পেপাৰ মিল আপোনালোকে হয়তো ভাবিব পাৰে পেপাৰ মিলটো আছিলে জাগিৰোডত কিন্তু নামটো হৈছে নগাঁও পেপাৰ মিল ইয়াৰ কাৰণ এইটোৱে কাৰণ আগতে নগাঁও মৰিগাঁও একেখন ডিষ্ট্ৰিক্ট আছিল নগাঁও ডিষ্ট্ৰিক্ট হিচাপে আৰু তেতিয়াই সেই নগাঁও পেপাৰ মিলটো স্থাপন হৈছিল আৰু তেতিয়াৰ পৰা নামটো সেনেকৈ থাকি গ'ল আৰু সেইটো চেঞ্জ নকৰিলে গতিকে যদিও নগাঁও পেপাৰ মিলটো বৰ্তমান জাগিৰোডত আছে তথাপি ইয়াক নগাঁও পেপাৰ মিল বুলিয়ে কোৱা হয় পুৰণা ইণ্ডাষ্ট্ৰি বন্ধ হৈ গ'ল
আগতে জাগিৰোডত সোমোৱাৰ লগে লগে নগাঁও পেপাৰ মিলৰ যোনটো গোন্ধ সেইটো নাকত সকলোৰে লাগে আৰু এটা পৰিচিত গোন্ধ আছিল এইটো। আচৰিত কথা যে যেতিয়া ইয়াৰ পৰা মৰিগাঁও ডিষ্ট্ৰিক্টলৈ প্ৰায় 22 কিলোমিটাৰ, কিন্তু যেতিয়া মানে বতাহ ধুমুহা আহে তেন্তে ইয়াৰ সেই পেপাৰ মিলৰ গোন্ধটো একদম মৰিগাঁও চহৰলৈকে পোৱা যায়। প্ৰদূষণৰ কাৰণে বস্তুটো বেয়া আছিল, কিন্তু বাকী এমপ্লয়মেণ্ট বা ইণ্ডাষ্ট্ৰী হিচাপেতো ভালেই আছিল, কাৰণ আমি বিচাৰোঁ যে আমাৰ অসমখন আগবাঢ়ি যাওক, ইয়াতো ইণ্ডাষ্ট্ৰী হওক। মই ভাবোঁ ইণ্ডাষ্ট্ৰী বঢ়িলেও প্ৰদূষণৰ মাত্ৰাটো যেন কমে। প্ৰদূষণৰ ওপৰত নিয়ন্ত্ৰণ কেনেকৈ কৰিব পাৰি সেইটো চাইণ্টিফিকলি চাই পেলাই তাৰপিছত ইণ্ডাষ্ট্ৰীবোৰ বঢ়িলে বেছি ভাল হয়। ডেভেলপমেণ্টৰ কথা ভাবিব লাগিব আৰু লগতে আমাৰ পৰিৱেশটো আমি ভালকৈ ৰাখিব লাগিব। ইয়াৰ পৰা গুৱাহাটীলৈ 54 কিলোমিটাৰ। এইখিনি পালোহি টপাতলি, আৰু এই টপাতলিতে এটা পিকনিক স্পটো আছে, বহুতে ইয়ালৈকে আহে, সেইটো ৰাস্তা দিয়া যায় টপাতলি। ইয়াৰ পালোহি টোল গেট। যিহেতু আমি বাইকত আহিছোঁ গতিকে আমি টোল দিব নালাগে, আমি চাইডেদি গুচি যাম। এইখিনি জেগাত বেছিকৈ আনাৰস পোৱা যায়। আমি ফ্লাইঅভাৰৰ ওপৰেদি গুৱাহাটীলৈ গুচি যাম, আৰু ফ্লাইঅভাৰৰ তলেদি লেফ্ট চাইডে গুচি গ'লে শ্বিলং, তাত মেঘালয়। এবাৰ শুনিছোঁ শ্বিলঙত বৰফো পৰিছে। আই থিংক ফৰ দ্য ফাৰ্ষ্ট টাইম এইবাৰ শ্বিলঙত বৰফ পৰিছে, গতিকে আনএক্সপেক্টেড কিছুমান ঘটনা ঘটিবলৈ ধৰিছে। এবাৰ পালোহি যোৰাবাটৰ বিখ্যাত গণেশ মন্দিৰ। পালোহি এতিয়া খানাপাৰাৰ পৰা বেলতলা গৈ আছোঁ। বেলতলাত এটা কাম আছে, সেইটো কৰি জালুকবাৰী যাম, গতিকে ভিতৰে আহিছোঁ ছায়েন্স মিউজিয়ামৰ ওচৰেদি। বহুত দূৰৰ পৰা আহিছে। এখন আহিছে শংকৰদেৱ বিদ্যানিকেতন নাৰেংগীৰ পৰা, ল'ৰা ছোৱালীবোৰ ছায়েন্স মিউজিয়াম দেখাবলৈ আহিছে। মই দুবাৰমান আহিছোঁ এতিয়ালৈকে। সিহঁতে বৰ সাংঘাতিক স্পীড ব্ৰেকাৰ কেইটামান দিছে। প্ৰথমতে এটা ATM বিচাৰিব লাগিব, পইচা উলিয়াব লাগিব, গতিকে ATM ক'ত আছে চাওঁ। চ' গাইজ, জালুকবাৰীৰ পৰা আকৌ এতিয়া ওলাইছোঁ। এতিয়া বেলতলা যাওঁ, বেলতলাৰ পিছত আকৌ মৰিগাঁও। আমি যেতিয়া আহিছিলোঁ এইবোৰ একো নাছিলেই, এইবোৰ ফ্লাইঅভাৰ হওক কিবা হওক এইবোৰ একো নাছিল, চব জংঘল আছিল এইটো চাইড। আৰু আমি প্ৰায় এইখিনিত ট্ৰেফিক